আজি বিহুৰ বতৰত ফাংচন বুলি মুস্কো পিনা হে পিনে দো মুস্কো জিনা হে জিনে দো অকমান খাই ফিটিং হৈ ফাংচন চাই আছে সেইসকলক নমস্কাৰ জনাইছোঁ। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইবিলাক কেঁচৰা চলি মানে কেঁচৰা চলি মানে আমাৰ নলবাৰীত সৰু সৰু চলিবিলাক আমি কেঁচৰা চলি বুলি কওঁ। তাৰমানে সৰু ল'ৰা বুলি ক'ব লাগিব। তাৰমানে তোৰ ক্লাছ 8-9ত পঢ়া চলি মানে ল'ৰাবিলাক যিবিলাকে ল'ৰা আজি ফাংচনৰ নামত ঘৰৰ পৰা পইচা আনি দোকানৰ পৰা 5 টকা 10 টকা 15 টকা 20 টকা দি হ'লেও এটা বগা মাল কিনি ছাইডত যায় কোনো নেদেখাকে মাৰি আছে সেইসকলক ধোঁৱা নমস্কাৰ। এইখিনিতে মই এটা কথা কওঁ যে বহুত মাক বাপেকে নিজৰ ল'ৰা ছোৱালীবিলাকক চিগাৰেট খালে বেয়া পায়। মোৰ ব্যক্তিগত মতামত যে চিগাৰেট খালে ডেকা ল'ৰা কেতিয়াও বুঢ়া নহয় মানে কেতিয়াও বুঢ়া নহয়। এতিয়া আপুনি সুধিব কেনেকৈ ডেকা ল'ৰা বুঢ়া নহয়, কেনেকৈ নহয় চাওক। এটা ল'ৰাই যেতিয়া চিগাৰেট খাব প্ৰথমে তাৰ লাহে লাহে হাওঁফাওঁত নিকটিন পৰিব, তাৰপিছত লাহে লাহে কাহ হ'ব, তাৰপিছত তাৰ টিভি হ'ব, তাৰপিছত কেঞ্চাৰ হ'ব, ডেকাতে মৰিব। ক'ত বুঢ়া আপুনি পাবহি? সেইকাৰণে নিজে ভাবিলে যে চিগাৰেট খাব নে নাখাব। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকল দোকানী দাদাক আজি চিপছ বিক্ৰী কৰি আছে যিসকলে, তেখেতসকলে কাৰণে হাত চাপৰিব লাগে, ফাংচন চাবলৈ অহা নাই হয়নে? তাৰপিছত নমস্কাৰ জনাইছোঁ ইয়াৰ সভাপতি সম্পাদক ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে, আপোনালোকক আমাৰ মাজলৈ মাতিছে, এটা হাত চাপৰিব লাগে হয় নাই? ইয়াৰ চাউণ্ডৰ লাইটৰ সকলোকে নমস্কাৰ জনাইছোঁ। খাপলাংকা চাইনে চাইনে আহিছে খাপলাংকাই আহিছে। খাপলাংকাই ক'ব কি কয় কেৰা কি হ'ল কেৰা কি তুমি কেৰা মোক ভাঙি যাব। ক'ত মই কেৰা কেৰা না তুমি কেৰা? তাকেতো কৈছোঁ মই কেৰা নেকি কিবা এতিয়া মোক ভাঙি যাব। ক'ত মই কেৰা? সেই তেৰে দি কিছু বুঝেই না হিন্দী কন লাগব। তুম কেৰা কোন হে? মই কেৰা বাপে হে। মই ক'ত কেৰা দেখিছ তই? সেই তেৰে দি হিন্দী বুঝে না মানে इंग्लिश कौन लगो? हुआरी तेरा कौन है? हुआरी तेरा बापे है। तू बापे क्या? तू माए क्या? तू सबका कुश्ती क्या? ओए कौन बोल तेरा हो? हे तेरी आमी कोसी केरा केरा माने कौन? हेडा कोसी ओ केरा माने कौन? ताके तो केरा मैं आलू मैंने कहा मुख एक लाठी मारी ना कली ना कोसी गगन स्पोर्टिंग इंडस्ट्री बाकी ভাল সব ফালে ভাল ঘৰ ফালে ভাল ঘৰ বুলি কওঁতে মনতে তোৰ ঘৈণীক এটা আছিল আইঅ কৈ দে একো নহয় আমি কোনোকে দিলে না কইতে পারি না কিয় যে কয়টাকে দিয়ে আমার লগে বিয়ে হবো বলে কইছে সেই কয়টাকে দিয়ে বিয়ে করছে আমি এক কথার মানুষ কারণ 100 জন 100 কথা কুরবানের এক কথা ও হাত বিয়ে মানে ইনস্টলমেন্ট কাইডা 3 ডে আছে কেটা 3 ডে আছে তো 3টা বিয়া করছো আমি করে না যে আবাসে তারে আনছি তুই লড়া ছোৱালী গেটাকে দি লড়া ছোৱালী ওটা তো আমরা গেটাকে দি বলি ও গেটাকে দি বলি কেটা ভাই আল্লাহর মাল আল্লাহ দিছে আমার কোনো হাত নাই কেটা মাত্র 9টা তুই 9টা লড়া ছোৱালী আল্লাহ দিছে আমি কি করুম আমার এটা লড়া ছোৱালী ডাঙৰ ঘৰ কৰোঁতে ইমান কষ্ট হয় মাক বাপে কর তো 9টা কেনেকে ডাঙৰ ঘৰ কৰিছ আরে পাগল আমার গেটাকে দি আমি পালি না তো কোনে পালে সরকারে তুই গেটাকে দি কই না পালে সরকার পালে বুঝাই দে বুঝেন না তার মানে সকালে ঘুমাইতে গড়ে টেমা গ্লাসে না টেমা মানে কুলাই থাকে যে হেগুন পরে ওই টেমা বলি কয় ওইলে দরবার সকালে অঙ্গনবাড়িতে যায় ওলে যায় সুজি খায় কলা খায় বিস্কুট খায় ওদিকে 9টা বাজে আসে